যদিও গুড মৰ্ণিং কৈছোঁ, এতিয়া গুড মৰ্ণিং হৈ থকা নাই। দুপৰীয়া হৈ গ'ল, 12 বাজি গ'ল। পিকনিক খাবলৈ আহিলোঁ আজি ভৈৰৱকুণ্ডত। ওদালগুৰি জিলা পৰে। ভৈৰৱকুণ্ড বহুতেই ধুনীয়া ঠাই, নিজৰা এটা বৈ গৈছে। ভাল লাগে এইখিনি ঠাই। মোৰ পিছফালে এইটো নিজৰা বহুত ডাঙৰ হয়, ঠায়ে ঠায়ে ভূটান পাহাৰৰ পৰা নামি আহিছে নিজৰাটো। এতিয়া ইয়াতে মানে আমি আহি পাওঁতে যদিও দেৰি হ'ল, তাৰ কাৰণ মানে আমি আহোঁতে অলপমান বেলেগ বেলেগ ঠাইৰে আহিলোঁ। সেইকাৰণে অলপ মানে লাহে লাহে আহিব লগা হ'ল, অলপ দেৰি হ'ল। একো নাই বাৰু, হৈ যাব। আমাৰ কিছু বস্তু ৰেডি কৰি অনা আছে, মানে যিখিনি তৰকাৰী পাতি কাটিব লাগে সেইখিনি আমি যোৱাকালিতে কৰি থৈছোঁ। আমাৰ গ্ৰুপ এটা আহিছে ইয়াতে। এতিয়া ইয়াতে আমাৰ বিশেষ তেনেকুৱা বনালে হ'ল, বেলেগ কৰিব লগা নাই। ইয়াতে ভূটান পাহাৰৰ একেবাৰে ওচৰৰ ঠাই, খুব ভাল লাগে। মই আগতে আহিছোঁ এবাৰ, কলেজৰ পৰা আহিছিলোঁ। এইবাৰ কলেজৰ পৰা অহা নাই বাৰু, আমাৰ বেলেগ এটা গ্ৰুপ আহিছোঁ এইবাৰ। ইয়াতে ভৈৰৱকুণ্ডৰ ঠাইখিনিত পূবে আপোনাৰ অৰুণাচল প্ৰদেশ আৰু উত্তৰে ভূটান। এই হৈছে ভূটান পাহাৰ যে দেখি আছে মোৰ পিছফালে, এই হৈছে ভূটান। আৰু এইফালে এইটো চাইড হেৰি পৰে অৰুণাচল। অলপ আগত যাব লাগিব। এই পাহাৰখিনি কিন্তু হেৰি নহয়, অৰুণাচলত পৰা নাই, এইখিনি ওদালগুৰিতে আছে। অলপ আগলৈ যাম, অলপ পিছতে গ'লে তাত দেখা পাম অৰুণাচলৰ ফালে যোৱা ৰাস্তাটো। আৰু ইয়াতে ভূটানৰ ফালে উঠি যাব পৰা ৰাস্তা আছে, মাৰ্কেট এখন আছে, সেইখনো চাম বাৰু, আপোনালোকেও চাব পাৰিব ইয়াতে। গতিকে এতিয়া আমাৰ প্ৰথম যিখিনি খাব লগা আছিল, কিবা কিবি কৰিব লগা আছিল, সেইখিনি কৰা হ'ল। ইয়াৰ পিছতে এতিয়া যাম অলপ পিছতে দুজনমানৰ লগত, যাৰ লগত যেনেকৈ বাৰু অলপ আপোনালোককো ঠাইটো দেখুৱালোঁ। আজি বিহুৰ আগৰ ৰবিবাৰ নহয় যদিও, বিহুৰ আগৰ ৰবিবাৰটো 12 তাৰিখ পৰিব। গতিকে সেইদিনা আমাৰ বিহুৰ কাৰণে প্ৰায় সকলো মানুহেই ব্যস্ত হৈ থাকিব। গতিকে সেইদিনা পিকনিক খাবলৈ নাহে। কিন্তু আজি ৰবিবাৰটোত 5 তাৰিখ হয় আজি বহুত বেছিকৈ মানুহ হৈছে, কাৰণ আজি এটা বন্ধ বাৰ। ইয়াৰ পিছত ৰবিবাৰটোত বিহুৰ কাৰণে সকলোৱে ব্যস্ত হৈ থাকিব। গতিকে আজি বহুত বেছি ভিৰ। ইয়াতে বহুত গাড়ী আহিছে, সৰু ডাঙৰ। আমি সেইকাৰণে অলপ জামতো ফাঁচিলোঁ ইয়াতে আহি। একো নাই বাৰু, হৈ যাব সময়মতে গোটেইবিলাক। ঠিক আছে, এতিয়া আগৰ ফালে যাম। আগৰ ফালে গ'লে আপোনালোককো জেগাখিনি দেখুৱাব পাৰিম। এইটো ইয়াতে অফিচ দিয়া আছে অনবছৰত। 4 বজাৰ আগত ইয়াৰ পৰা ওলাই যাব লাগে। মানে 4 বজাৰ পিছত থাকিব নালাগে একচুৱেলি। ইয়াতে হাতী ওলায়, ইয়াত হাতী নামি আহে পাহাৰৰ পৰা, সেইকাৰণে ইয়াত থাকিব নালাগে। আমাৰ এই ঠাইখিনিৰ কাৰণে ৰন্ধা ঠাইখিনিত চিন্তনী আছে, গোপাল দা আৰু দুজনমানে কৰি আছে। সকলোৱে কিবা কিবি কামত ব্যস্ত। আৰু এতিয়া আমাৰ ব্ৰেকফাষ্টৰ কামখিনি চলি আছে। তফাজুল দা মোৰ লগত আছে এতিয়া। এতিয়া দাদা জালাল দা, শৰ্মা দা, সুন্দৰ পৰিৱেশ, চাৰিওফালে পাহাৰ আছে। পাহাৰৰ মাজতে এই পিকনিক খোৱা ঠাইখিনি, ধুনীয়া এটা নিজৰা বৈ আহিছে। বহুত ভাল লাগে এই ঠাইখিনি। বহুত ঠাইৰ পৰা আহে মানুহ ইয়াত। ইয়াতে চুইচ গেট এখন আছে, সেই চুইচ গেটখনলৈ গৈ আছোঁ। চুইচ গেটখন পাৰ হৈ গ'লেও আগতে পিকনিক মানে খাব পৰা ঠাই আছিল। এতিয়া হয়তো সেইখন বন্ধ কৰি দিছে শুনামতে। মই এতিয়া গৈ আছোঁ, মোৰ লগত আৰু আছে বাৰু। চুইচ গেটখন পাৰ হৈ গৈ সেইফালে অৰুণাচল মানে যোৱা ৰাস্তাটো দেখা পোৱা যায়, সেইফালে এতিয়া গৈ আছোঁ। এই গাড়ী ৰখা ঠাইবিলাকত এতিয়া ব্লক পাৰি দিছে, বহুত ধুনীয়া হৈছে। ইমান ডেভেলপ হৈছে আজি কেইবছৰমানৰ ভিতৰতে, বহুত ধুনীয়া। আকাশ পাতাল মানে পাৰ্থক্য আছে, বহুত ভাল লাগিছে সেইকাৰণে।
নতুনকৈ ডাঙৰকৈ যিখন দলং বনাইছে সেই দলংখনৰ ওপৰৰ পৰা এই ভিডিঅ'টো লৈছোঁ। বহুত ধুনীয়া লাগিছে, প্ৰায় জাগাখিনি দেখা পাইছোঁ। এয়া নিজৰাৰ দৃশ্য, ধুনীয়া দৃশ্য। যাতায়াত ব্যৱস্থা আগতকৈ আৰু বহুত বেছি ভাল হ'ল। ভৈৰৱকুণ্ডৰ পৰা অৰুণাচল প্ৰদেশ যোৱা ৰাস্তা বা ভূটানৰ ফালে যোৱা ৰাস্তা, এই দলংখন বনোৱাৰ কাৰণে আৰু বেছি সুবিধা হ'ল মানুহৰ কাৰণে। ইয়াৰ আগৰবাৰ আহোঁতে এই দলংখন দেখা নাছিলোঁ, এতিয়া এই দলংখন বহুত ডাঙৰকৈ বনাইছে আৰু ষ্ট্ৰং আছে দলংখন, গতিকে ডাঙৰ ডাঙৰ গাড়ীবিলাকো ইপিনেৰে পাৰ হৈ যাব পাৰে। এতিয়া এই দলংখনেৰে পাৰ হৈ গৈ আমি ৰাউণ্ড এটালৈ ঘূৰি চুইচ গেটখনৰ ওপৰেদি থকা দলংখনেৰে পাৰ হৈ যাম আৰু অৰুণাচলৰ ফালে যোৱা যিটো ৰাস্তা আছে সেইটো ইয়াৰ লগতে অলপ আগত গ'লে দেখা পাম। সৰু ৰাস্তা, পাহাৰৰ কাষে কাষে থকা ৰাস্তা, বৰ ধুনীয়া লাগে গৈ। এইটো অৰুণাচল প্ৰদেশ যোৱা ৰাস্তা, পাহাৰৰ কাষে কাষে কিছু দূৰ যাব লাগে। খোজকাঢ়ি গ'লে 2 কিলোমিটাৰমান যাব লাগে। লগৰ কেইজনে নোযোৱা হৈছে, মই গ'লোঁ হয়, অকলে ভালো নালাগে। এই পূবে অৰুণাচল, উত্তৰে ভূটান। এতিয়া ভূটানৰ ছাইডত যাম, আলাপুথি পাহাৰৰ ওপৰলৈকে। মই আগতে আহিছোঁ, কিন্তু লগৰ কেইজনক অলপ দেখুৱাই দিওঁ। ৰাস্তাটো ঘূৰি ঘূৰি আহিলোঁ। এতিয়া এইটো SSB কেম্প, SSB কেম্প। কোনটো? এইটো আগতে এইপিনেৰে পিকনিক খাব আহিছিলোঁ, এতিয়া এইপিনেৰে অহা বন্ধ। চুইচ গেটখনৰ দৃশ্য এটা ল'ম। এইখন চুইচ গেট। বাৰিষা বহুত বেছি পানী হয়। বহুত বেছি পানী হয় বাৰিষা। তাৰপিছত ভাল লাগে দৃশ্যটো, বহুত বেছি পানী হয়। আৰু ইয়াতে পিকনিক খোৱা সময়তো পানী কিছু থাকে, ঠায়ে ঠায়ে বৈ থাকে পানীবিলাক। এই চুইচ গেটখনৰ ডাঙৰ দলংখন পাৰ হ'লে আমি অৰুণাচল প্ৰদেশত ভৰি দিওঁ। ইয়াত কুকুৰৰ পোৱালিবিলাক কিনিবলৈ পোৱা যায়। খুটীয়া কুকুৰ লাগিলে কিনিব পাৰি ইয়াৰ পৰা। কমলা টেঙা বহুত পোৱা যায়, ভূটানৰ কমলা টেঙা বহুত সোৱাদ হয়। বৰ্ডাৰ আহি পালোঁ, বৰ্ডাৰ ক্ৰছ কৰিম এতিয়া। গাড়ী যদি লৈ যোৱা হয় তেন্তে এণ্ট্ৰি ল'ব লাগে। থেংক ইউ ফৰ ভিজিটিং ইণ্ডিয়া লিখা আছে গেটখনত। এইখন ভূটানৰ প্ৰথমখন গেট। আগতকৈ বহুত ধুনীয়া হ'ল ৰাস্তা ঘাট, আগতকৈ বহুত উন্নত ঠাইবিলাক। আগতে অহা মানুহে কেতিয়াবা চিনি নাপাবও, যিহেতু সাল সলনি হৈছে, আগতকৈ ডেভেলপ হৈছে। মই আগতে কেইবাবাৰো অহা বুলিহে চিনি পাইছোঁ গোটেইখিনি। গেটখন পাৰ হৈ আহিলোঁ, আহি এতিয়া ওপৰৰ ফালে গৈ আছোঁ। ঘৰত পানী খাম, চাহ খাম, থাকি যাম। ভাল লাগে পৰিৱেশটো। আগৰ ফালে মাৰ্কেট এখন আছে, মাৰ্কেটখনত চাম আৰু সৰু সৰু দোকান আছে। ইয়াতে যিখিনি ঠাইত পিকনিক হৈছে, সেই পিকনিকৰ ঠাইখিনিত কিবা কিবি বস্তু কিনিবলৈ পায়। বিহুৰ কাৰণে যদি কোনোবাই কিনিব খোজে তেন্তে ইয়াৰ পৰা কিনি লৈ যাব পাৰে। এয়া ভূটান ওপৰত নিম বুলি কৈ নিব নোৱাৰিলে। বহুত দীঘল লাইন আছে, বহুত দীঘল লাইন, বহুত মানুহ আৰু গাড়ীৰে একেবাৰে মানে গোটেই ভৰি আছে। গতিকে 2 নম্বৰ গেটখন পাৰ হৈ এতিয়া যাব নোৱাৰিম। যাব পাৰিলে দেখাব পাৰিলোঁ হয়। ওপৰৰ পিনে বৰ ভাল লগা ঠাই আছিল, বহুত মানুহ। আৰু ইয়াতে লাইন পাতি থাকিলে আমাৰ গধূলি হৈ যাব। বাকীবিলাকো আছে, গোটেইবিলাকৰ লগত অলপ থকাটোৱে ভাল। গতিকে গাড়ী যিহেতু সময়মতে যাব,
সেইকাৰণে অলপ সোনকালে যোৱাই ভাল। পিছত কেতিয়াবা আহিম, আহিলে ওপৰৰ পিনে গৈ দেখুৱাম কি আছে। এণ্ট্ৰি কৰিব লাগে ইয়াতে, আই কাৰ্ড দেখুৱাই, আই কাৰ্ড এখন লাগে। বহুত মানুহ আজি, গতিকে নহ'ব আৰু আজি যোৱাটো। ভাবিলোঁ আজি ভৈৰৱকুণ্ডৰ ঠাইখিনি গোটেই আধৰুৱা হৈ আছিল আগতে হেৰি কৰাটো। সাধাৰণ এনেই ভিডিঅ' কৰিছিলোঁ, ক'তো দিয়া নাই যদিও আজি গোটেইখিনি মানে ভিডিঅ' কৰি ল'ম বুলি ভাবিছিলোঁ। আৰু ইউটিউবত দিম যিহেতু, চেনেলত দিম যিহেতু, গোটেইখিনি ঠাই দেখুৱাব পাৰিলে ভাল এবাৰতে। কিন্তু নাই, আজিও আধৰুৱা হ'ল, উপায় নাই। ইমান মানুহ ইয়াতে লাইনত ৰখি থাকোঁতে মোটামুটি 1-1.5 ঘণ্টা ইয়াতে লাইনত থাকিব লাগিব। গতিকে তাৰপিছত আৰু সেই ঠাইলৈ উভতি যোৱাটো, পিকনিকৰ ঠাইলৈ উভতি যাব লাগিল। ভালেকেইজন মানুহ আছোঁ, এৰা ধৰা হ'লেও দিগদাৰ। গতিকে উপায় নাই, এইখিনিতে সমাপ্ত কৰিব লাগিল। এইটো বাউণ্ডাৰী হয়, এই বাউণ্ডাৰী ৱাল দিয়া আছে। এই ৱেলকাম টু ইণ্ডিয়া বুলি গেট দিয়া আছে। ইয়াতে আমাৰ ভাৰতীয় সেনা জোৱানসকল থাকে, SSB জোৱানসকল থাকে। টেকেলি পিঠা আৰু চাহ খাই আছোঁ এতিয়া ঘূৰি আহি। এতিয়া বাইদেউসকলে বনাইছে, এইটো বনাই আছে। এই বাছখন গোটেই ফুলৰ মালাৰে সজাই নিছে, গোটেই বাছখন। কিছুমানে বিয়াৰ গাড়ী বুলি ভাবিছিল। ভৈৰৱকুণ্ডৰ পৰা ৰৌতালৈ 25 কিলোমিটাৰ, ওদালগুৰিলৈ 20 কিলোমিটাৰ, আৰু ৰঙিয়াৰ ফালে গ'লে তামোলপুৰ বুলি যিটো ঠাই আছে 82 কিলোমিটাৰ হয়। পিকনিক খোৱা মানুহে এতিয়াও আহিয়ে আছে, এণ্ট্ৰি কৰিয়ে আছে, সৰু ডাঙৰ গাড়ী এইবিলাক। বহুত দেৰি হ'ব, দূৰৰ ঠাই অলপ সোনকালে আহিলে ভাল। আমি এবাৰ আহোঁতে বহুত দেৰি হৈছিল, কলেজৰ পৰা আহিছিলোঁ। ইয়াতে গেটতে 1.5-2 ঘণ্টামান ৰখিব লগা হৈছে এণ্ট্ৰি কৰাৰ কাৰণে। তাৰপিছত এইবাৰো আহোঁতে ইমান সোনকাল নহ'ল, তথাপি আগৰবাৰতকৈ সোনকাল হৈছে অলপ। যি নহওক বাৰু, আমাৰ এতিয়া হেৰিখিনি চলি আছে। এতিয়া পিকনিক খোৱা ঠাইখিনিলৈ উভতি যাম লাহেকৈ। সেইখন ইয়াত ৰিজৰ্ট বনাই আছে। এইটো চুইমিং পুলে কৰিব পিছত, কিন্তু এতিয়া অলপমান ইয়াত পানী আছে আৰু এইখিনিতে এতিয়া মাছ অলপ দি থৈ দিছে। বহুত বেছি পানী নাই, সাধাৰণ পানী আছে। পিছত এইখন চুইমিং পুল হ'ব। বহুত ধুনীয়াকৈ বনাইছে ঠাইখিনি, ফুলেৰে ভৰা, গছ-গছনি আছে আৰু নতুন নতুনকৈ কিছুমান ইয়াত বনাই আছে, যিখিনি মানে গোটেইখিনি বনোৱা হ'লে বহুত ভাল লগা হ'ব। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এইখন ৰিজৰ্ট হ'ব। এতিয়া আকৌ পিকনিক খোৱা ঠাইখিনিলৈ উভতি গৈ আছোঁ, কিন্তু তাৰ আগতে ইয়াতে যিখন মেলা বহিছে, মানে দোকান আছে, সেই দোকানখিনিত ইয়াতে কি কি ওলাইছে চাম। ধুনীয়া ধুনীয়া ফুলদানি বা লটাৰী খেল চলি আছে, কাপোৰ কানি কিনিব পাৰে, ইয়াৰে থলুৱা কিছুমান বস্তু কিনিব পাৰে। বিহুৰ কাৰণে কিছুমান সা সামগ্ৰী ইয়াৰ পৰা কিনি লৈ যাব পাৰি। কমলা টেঙাও আছে, জলফাই টেঙা আছে, বগৰী আছে, বা এনেকুৱা মণিহাৰী কিছুমান বস্তু পোৱা যায় ইয়াতে। খাবও পাৰি, খোৱা ঠাইও আছে, কিছুমানে খাই ইয়াত ফাষ্টফুড খাব পাৰে। মানুহবিলাকে ভিৰ কৰি আছে, কিছুমান দোকানত বহুত বেছিকৈ মানুহ আছে। লাইনকৈ 3-4টামান লাইন আছে ইয়াতে। গোটেইবিলাক দোকান ইয়াতে, মানে ইখনৰ পিছত সেইখনত বেলেগ বেলেগ ধৰণৰ বস্তু আছে। ভাল লাগিছে এই মেলাখনত, সকলোৱে আহিছে, পিকনিক খাব আহিছে। ইয়াতো আৰু এবাৰ এপাক মাৰিছে, যাক মানে যি বস্তুৰ প্ৰয়োজন সেইটো যদি দামে দৰে মিলিছে তেন্তে কিনিছেও ইয়াৰ পৰা। পিকনিক খাবলৈ আহি এইটো ঘৰত মানে এটা কিবা বস্তু লৈ গৈছে আৰু চিন এটা লৈ যোৱা নাছিল। ভূটানত সোমাই যাব পাৰিলে তাত এখন আপোনালোকক স্প্ৰিং দলং দেখুৱাব পাৰিলোঁ হয়। বহুত ভাল লাগে স্প্ৰিং দলংখনত উঠি। কিছু দূৰ যাব পাৰি ভূটানলৈ। কিছুমান মানুহে ইয়াত ফেমিলি পিকনিকো খাবলৈ আহিছে। এইবিলাক ঠাই আমি সৰু যিটো মানে নৈ
নিজৰা বৈ গৈছে সৰুকৈ সেইখিনি কাষত আছোঁ আৰু এইপিনে বহুত ডাঙৰকৈ যিখিনি বৈ গৈছে একচুৱেলি যিটোৰ কাৰণে জানা হয় ইয়াতে সেইখিনি ঠাইৰ কাষতে এতিয়া আছোঁ। বহুত মানুহ ইয়াতে পানীখিনিৰ কাৰণে একেবাৰে কাষতে ঠাই কৰি লৈছে মানুহবিলাকে, যাতে বাচন বৰ্তন ধোৱাত মানে সুবিধা হয়, তাৰ কাৰণে একেবাৰে কাষতে লৈছে। এই নিজৰাটিতে 1971 চনত অসমীয়া চিনেমা অৰণ্য যিখন অৰণ্য চিনেমাখনৰ এটা গান ইয়াতে শ্বুটিং কৰা হৈছিল। হেলি হেলি থকা খালি নিজৰাৰে পানী, গীতটি আৰতি মুখাৰ্জীয়ে গাইছিল। গীতিকাৰ আছিল কেশৱ মহন্ত আৰু সংগীত পৰিচালক সুধীন দাসগুপ্ত। চিনেমাখনৰ অৰিজিনেল গীতটো আপোনালোকে চাব, তেতিয়া আপোনালোকে নিজে বুজি পাব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান বেছি। আগতকৈ ইয়াতে অলপ সাল সলনি হৈছে যদি এতিয়াও প্ৰাকৃতিক পৰিৱেশ কোনোপধ্যেই মানে কমি যোৱা নাই। আপোনালোকে বহুত ভাল পাব। গতিকে পুৰণি সেই গীতটো চাব। আৰু প্ৰিয়ংকা ভৰালীও সেই গীতটো এতিয়া নতুনকৈ গাইছে বাৰু। এইখন ইয়াতে সাঁকো বনাই দিছে, পাৰ হৈ গ'লে বিশ্বকাপৰ লয় এজনে দুখন সাঁকো দিছে, ইয়াৰ আগত আৰু এখন সাঁকো আছে। পাৰ হৈ গ'লে অৰুণাচলৰ ফালে মানে থাকিব পাৰি আৰু সেইটো চাইড অৰুণাচল পৰে আৰু আমি থকা চাইডটো ভৈৰৱকুণ্ড পৰে। এই গছবিলাক কি মই নাজানো নামটো, কিন্তু এই গছবিলাকৰ বহুত ছাঁ পৰিছে এতিয়া এইখিনি ঠাইত, বৰ ভাল লাগিছে। আমাৰ মাংস বনোৱা হ'ল, বাকী দালি বনোৱা হ'ল, মাছ বনোৱা হ'ল। অলপ পিছত আমাৰ এতিয়া খাব পৰাই হ'ব, প্ৰায় সাজু হৈছে। আমাৰ খাব পৰা ঠাইবিলাক ঠিক কৰি লোৱা গৈছে, ডাইনিং ছেটবিলাক ঠিক কৰি লোৱা গৈছে। এই বিশ্বৰা ডিৰেকশ্যন দি আছে পিকনিকৰ ৰান্ধাৰ কাৰণে, ডিৰেকশ্যন দি আছে কি কৰিব লাগিব কি কৰিব নালাগে, মানে এক্সপিৰিয়েঞ্চ আছে বাৰু। ললিত দা আৰু বিশ্বদা একেলগে, ময়ো আছোঁ কাষেদি। একদম মানে ৰন্ধা বঢ়া চাই আছে, কি হ'ব কি নহ'ব লাগি আছে আৰু। এই ললিত দাইকে মুকুলদাৰ জোতা এডাল মানে ৰছী বান্ধি দিছে, ৰছীডালৰ কাষত কিবা এটা প্লাষ্টিক মানে দি দিব। মুকুলদাৰ যিফালে যায় ৰছীডালো সেইফালে মানে গৈ থাকিব। প্ৰথমতে ললিত দাই মোক ট্ৰাই কৰি আছিল, কিন্তু মোক নোৱাৰি এতিয়া নিকুলদাৰ তাত লাগিল আৰু সেইকাৰণে ময়ো ভিডিঅ'টো কৰিবলৈ সুযোগ পালোঁ। এই নিকুলদাই যিফালে যাব ৰছীডালো সেইফালে গৈ থাকিব, লগতে এটা প্লাষ্টিক বান্ধি দিয়া হৈছে, এই প্লাষ্টিকটো পিছে পিছে গৈ থাকিব। নিকুলদা আগে আগে গৈ আছে। এইবিলাকো পিকনিক খোৱা ঠাই, লাহে লাহে জংঘলবিলাক নোহোৱা কৰি দি আছে, এইবিলাকৰ ঠাই বঢ়াই আছে তেওঁলোকে। এইফালে অলপ পিকনিক কমকৈ খাই আছে মানুহবিলাকে, বহুত গছ গছনি আছে কাৰণে, হ'লেও বহুখিনি ঠাই আছে। গছ গছনিটো লাগিবই বাৰু, তেতিয়া প্ৰাকৃতিক পৰিৱেশটো থাকিব। আমাৰ প্ৰথমটো বেটছ বহিছে, আমাৰ প্ৰথমটো বেটছ বহিছে খাব। মাংস এটা লৈ ইয়াতে যাৰ য'ত সুবিধা হয় তাতে বহিছে। আমি কেইজন মানে লাগি দি আছো, ইয়াৰ পাছতে আমিও বহিম। নয়ন কেনে হৈছে তফা? বঢ়িয়া বঢ়িয়া। ভাত যেন ভাত দিম, ভাত দিম, ভাতবিলাক লাহে লাহে খা। খালি খাই আছে চালা নালাগে একদম বাধা এইবিলাক হৈ গৈছে। নিপুল দাই বহুত কষ্ট কৰি মাংসৰ বাতিটো দাঙি আনিছে, আৰু নিপুল দাক ধন্যবাদ জনালোঁ।
ভাত খোৱা শেষ হ'ল। এতিয়া শেষ হোৱাৰ পিছত মানে বস্তু বাহানিখিনি গোটেই যিখিনি ৰৈ গ'ল সেইখিনি ঠিক ঠাক কৰি লৈ উঠি আমি সকলোৱে অলপ নাচি আছোঁ। ৰঙিয়া জীৱন বীমা নিগম শাখাত চাকৰি কৰে দৈমাৰী খুৰা। তেখেতো আজি আমাৰ এই পিকনিকটোতে আহিছে, যিহেতু তেখেত ইয়াৰে মানুহ হয়, তেখেত ইয়াতে থাকে, বাসিন্দা হয় তেখেত ওদালগুৰিৰে। ভাল লাগিছে তেখেতে আমাৰ পিকনিকটোত অহাৰ কাৰণে। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে আমাৰ পিকনিকত অহাৰ কাৰণে আজি আৰু অলপ বেছি ভাল লাগিল। বহুত হেল্পফুল হয় মানুহজন। ৰঙিয়া শাখাত কোনেও তেখেতক মানে বেয়া পোৱা মানুহ আজিলৈকে মই দেখা নাই, আন কোনেও ক'ব নোৱাৰে। যিজনে তেখেতৰ টেবুলত মানে কিবা সহায় বিচাৰি যায়, কিবা সুধিব যায়, তেখেতে ধুনীয়াকৈ এডভাইচ কৰি দিয়ে। তেখেতে যিখিনি পাৰে গোটেইখিনি কৰি দিয়ে। খুব ভাল লাগিল তেখেতক লগ পাই। দেউতাও তেখেতক বৰ ভাল পায়। তেখেতেও মানে আমাৰ পৰিয়ালটোক খুবেই বেছি ভাল পায়। ইমান ফূৰ্তি কৰিব বুলি ভবা নাছিলোঁ যেতিয়া তেখেত আহিছিল। ইমান ফূৰ্তি কৰিছে, মানুহজনে নাচিছে, আমাৰবিলাককো মানে নাচিবলৈ কৈ আছে। আৰু তাৰ লগতে উমেশ দা, নিপুল দা, তেখেতসকলেও কিন্তু আজি বহুত ফূৰ্তি কৰিছে। জালাল দা আছে, নিপুল দাই এনেকৈ সুধি আছে পিকনিকটো কাৰ কেনেকুৱা লাগিল, কি পাইছে। আজি 14 বছৰে আমি এনেকৈ পিকনিক খাব আহিলোঁ। পিকনিক খাব আহি কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল সেইটো সুধি আছে। আজিলৈকে কিন্তু আমাৰ এই পিকনিকটোত বহুত ফূৰ্তি হৈছে। কোনোদিন কোনো একো বেয়া তেনেকুৱা ঘটনা হোৱা নাই। আৰু আমাৰ এই যিকেইজন মেম্বাৰ, আমাৰ যিজন মূল মানুহ, তেখেত হৈছে বিকাশ জ্যোতি ডেকা, ৰঙিয়া ব্ৰাঞ্চৰে উন্নয়ন বিষয়া। মই দাদা বুলি মাতোঁ। দাদাকো বহুত ধন্যবাদ জনাইছোঁ। তেখেতে আমাক এনেকৈ প্ৰত্যেক বছৰে পিকনিকত লৈ আহে। গোটেই বছৰটোৰ কাৰণে মনত থাকে। আমি এই পিকনিকটোৰ কাৰণে আমি গোটেই বছৰ ৰৈ থাকোঁ। আৰু পিকনিকৰ ছিজনটো অহাৰ লগে লগে আমাৰ বহুত ভাল লাগে যে আমি এইবাৰো ক'ৰবাত পিকনিক খাবলৈ যাম, গোটেইকেইটা একেলগে এদিন মানে ফূৰ্তি কৰিম। সেইকাৰণে ভাল লাগে আমাৰ। ভৰালি দা আৰু উমেশ দা, এই দিলোত দাক এইবাৰ কিবা সুধিব। নিপুল দা আৰু উমেশ দাই কিবা সুধিব দিলোত দাক। দিলোত দা বহি আছে ধুনীয়াকৈ খাই উঠি, অলপ ৰেষ্ট লৈছে তেখেতে। ইমান ফূৰ্তি লাগে আমাৰ এই পিকনিকটোত, ইমান হাঁহি ধেমালি গোটেই দিনটো কটাই। বেছি দূৰ ঠাইত গ'লেও তাৰমানে যোৱা যেন নালাগে, যদিও ভাগৰি পৰোঁ, কিন্তু ভাল লাগে, ইমান ফূৰ্তি, ভাল লাগে। মই এজন কেমেৰামেন হয় আৰু এজন যদি হয় দুয়োবিধ আছে মানুহ। এনেকুৱা হৈছে কি হৈছে জাদা পিছফালে সিজন চাওঁতে চাওঁতে গধূলিও হৈ আহিল। সন্ধিয়া আবাৰ হ'ল, সূৰ্য ডুব যাব এতিয়া। লাহে আন্ধাৰ নামি আহিব আৰু এতিয়া লাহেকৈ। গতিকে ভৈৰৱকুণ্ড পিকনিক স্পটৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। কিছু অংশ দেখুৱাবলৈ ৰৈ গ'ল, যেনেকুৱাকৈ ভূটানত সোমাব লগা আছিল, ভূটানত যাব নোৱাৰিলোঁ বহুত ভিৰৰ কাৰণে, ৰখি থাকিব লাগে। আৰু অৰুণাচলৰ ফালে যাব লগা কথা আছিল, সেইটোও নোৱাৰিলোঁ। পিছত আহিম, মই যিমান পাৰি সোনকালে আহিম। এবাৰ আহিলে আকৌ গোটেইখিনি ভিডিঅ'ই এবাৰ আকৌ কৰি দেখুৱাম। কিন্তু আজি পিকনিক বুলি ভিডিঅ' এটা কৰিলোঁ। আপোনালোকে
ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাব। মই বহুত ফূৰ্তি কৰিলোঁ, আমাৰ লগৰবিলাকে বহুত ফূৰ্তি কৰিলে। আজিৰ দিনটো ভাল লাগিল গোটেইবিলাকৰ লগত, গ্ৰুপটোৰ লগত একেলগে। গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে তেখেতসকলে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি তাত অল কৰি দিব। ভিডিঅ'বিলাক চাই থাকিব। ঠিক আছে, থেংক ইউ।